हेलो एवरीवन एसामिस मादार डायरी पुनः এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। ভিডিওটিৰ আৰম্ভণিতে সকলোকে মহাষ্টমী আৰু নৱমীৰ বহুত শুভকামনা জনাইছো। এইবাৰ হেনো অষ্টমী আৰু নৱমী একেদিনাই পৰিছে। এয়া মোৰ পাৰ্সেল আহিছে, দেখুৱাই লওঁ আপোনালোকক কি কিনো আহিছে। এইটো আমাৰ মাইনাই অৰ্ডাৰ কৰিছিলে, তাইৰ বহুত পছন্দ হেনো, লাগে কৈ আছিল বহুত দিনৰ পৰা, সেইকাৰণে এইবাৰ অৰ্ডাৰ দি দিলো। এইটো হৈছে মাইনাৰ লাড্ডু গোপাল আহিছে। লাড্ডু গোপাল মানে শ্ৰীকৃষ্ণৰ যে মূৰ্তি পূজা কৰে, আমাৰ তেনেকৈ কৰা দেখা নাযায় অসমত এইটো, কিন্তু বাহিৰত ৰাজ্যবিলাকত এইটো বহুত পূজা কৰা দেখা যায়। শ্ৰীকৃষ্ণৰ কাপোৰ চাপোৰ পিন্ধাই, এয়া তাই মোবাইলত দেখিছিলে চাগে, সেইকাৰণে লাগে কৈ আছে। মই এইটো অৰ্ডাৰ কৰি দিলোঁ, ভালে আহিছে, ধুনীয়া। আৰু যি কাপোৰবিলাক আহিছে, কাপোৰবিলাকো ধুনীয়া কাপোৰ আহিছে। আৰু লগতে তাৰ পাগুৰি আহিছে, জুৱেলাৰী সেট এটা আহিছে, আৰু এটা বাস্কেটৰ নিচিনা আহিছিলে। অৱশ্যে বাস্কেটটো অকণমান বেকা হৈ গ'ল আহোঁতে, পিছত অৱশ্যে আমি চিধা কৰি ল'লোঁ, ঠিকে আছে, কিন্তু পেকিঙত হয়তো আহোঁতে সেইকাৰণে বেকা দেখিছে। বাকী সকলোখিনি বস্তুৱে ঠিকে আছে, আৰু মানে বেয়া বস্তু অহা নাই আৰু এইখিনি। আৰু চুলিও আহিছে সেইখিনি, কিন্তু চুলিটো লগালে কৃষ্ণটোক দেখিবলৈ বেয়াহে দেখে। লগতে মই অৰ্ডাৰ কৰিছিলোঁ কুৰ্তাৰ সেট দুটা, এটা এয়া পিংক কালাৰৰ আৰু এটা হৈছে গ্ৰে কালাৰৰ। এই পিংক কালাৰটো মোৰ কাৰণে আৰু গ্ৰে কালাৰটো গিফ্ট দিবৰ কাৰণে। চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে। কিন্তু কি হ'ল জানেনে, মানে দাম হিচাপত ইয়াৰ কাপোৰটো মই ইমান বহুত বেছি ভাল নাপালোঁ। যিমান দাম লৈছিলে, কাপোৰৰ কোৱালিটিটো মানে বহুত বেছি ভাল নহয়, আৰু অকণমান মানে পিছল টাইপ কাপোৰটো। গৰমত চাগে পিন্ধিবৰ কাৰণে অকণমান অসুবিধা হ'ব, গৰম লাগিব পাৰে দেই। বাকী ঠাণ্ডাৰ কাৰণে ধুনীয়াই বাৰু, কিন্তু গৰমত পিন্ধিবৰ কাৰণে অকণমান খহটা টাইপ নিচিনা লাগিলে মোৰ। দুয়োটাৰে কাপোৰ, কুৰ্তা দুটাৰ কাপোৰ, বাকী পেণ্টখিনিৰ কাপোৰ ঠিকে আছে, চুৰ্ণিও ঠিকে আছে, কিন্তু কুৰ্তা দুটাৰ কাপোৰখিনি অকণমান মানে খহটা লাগিলে মোৰ। এতিয়া একেবাৰে সন্ধিয়া, এয়া আমি যাব ওলাইছোঁ পূজা চাবৰ কাৰণে। একেবাৰে চিম্পুল ড্ৰেছ পিন্ধিয়ে গৈছোঁ মই এইবাৰ পূজা চাবৰ কাৰণে। পূজাৰ কাৰণে বিশেষকৈ মই বেলেগ কাপোৰ তেনেকৈ নল'লোঁ এইবাৰ, যি আছিলে সেয়াই পিন্ধিছোঁ। এইটো ক'লা এটা এনেকুৱা ধৰণৰ গাউন এটা আছিলে, এইটো এয়া ফ্লিপকাৰ্টৰ পৰাই লোৱা, সেইটো পিন্ধিয়ে মই ওলালোঁ। আৰু এইকেইটা আমাৰ ওলাই আহি দেখিছেনে, মাইনা তলত ডান্স কৰি আছে যাবৰ কাৰণে, পূৰা ৰেডি, আৰু বতাহ দি আছে। আৰু আমাৰ বাবু যাব পাই মানে ফূৰ্তিতে পূৰা চুপচাপ হৈ আছে দেই। ক'ৰবাত যাব ওলালে ল'ৰাটো ইমান শান্ত হৈ থাকে নহয়, যেন একো উৎপাতেই নাই, ধুনীয়াকৈ যাব আৰু কোনো মানে দিগদাৰ নকৰে বাহিৰত গৈ। আৰু এয়া যাব ওলাইছোঁ, যাব মানে আজি কি হ'ল জানেনে, আমি পূজা একো নাচালোঁ, খাবলৈহে আহিছিলোঁ ডাইৰেক্ট। কিন্তু খাব আহি আমাৰ যি লটি ঘটি গ'লে নহয়, মানে কি হ'ল, আমি ঠিক 8:30মান বজাত ওলাই আহিলোঁ, ভাবিছোঁ খাম আৰু গুচি যাম এপাক ঘূৰি। কিন্তু ইমানেই ভিৰ হ'ল, মানে খাবলৈ যি অৰ্ডাৰ কৰিছিলোঁ, অৰ্ডাৰ আহোঁতে 1 ঘণ্টাৰ বেছিয়ে লাগি গ'ল চাগে, যাৰ কাৰণে পিছত মানে বাবুৱে বহুত আমনি পালে, তাৰ টোপনি মাৰা টাইমটো আহি গৈছিলে, সেইকাৰণে সি অকণমান কান্দা কাটা কৰিলে সেইখিনি টাইমতে। তাৰপিছত কি খালোঁ কি নেখালোঁ সেয়া আমি ভিডিঅ' কৰা নহ'লগৈ, এনেকেই গুচি আহিলোঁ। আৰু এয়া আমাৰ মাইনাই সেই খাবলৈ ৰখি থকা টাইমত আমনি লাগি গৈছে, মানে ৰখি কি কৰিম কি নকৰিম, সেইকাৰণে এনেকৈ বহি আছিলোঁ। আৰু শেষত কি খালোঁ সেয়া আপোনালোকক দেখুওৱা নহ'লগৈ, ক'লোৱে বাবু কান্দা কাটা কৰিছিলে। আৰু এতিয়া মই আপোনালোকৰ লগত কেইখনমান ফটো শ্বেয়াৰ কৰোঁ, যে কেইখন আমি যাবলৈ ওলোৱাৰ আগত উঠিছিলোঁ। সদায় এনেকৈ ফটো উঠি আছোঁ পূজা চাবলৈ যোৱাৰ আগত, স্মৃতি হিচাপে থাকি যাওক বুলি। ভাল লাগে নহয়নে, ক'ৰবালৈ যাবলৈ ওলাই ফটো দুখনমান উঠি ল'লে। আপোনালোকে উঠেনে জনাবচোন। মই কিন্তু সদায় ফটো উঠোৱে, আৰু এখন হ'লেও, আৰু এখন নহয় বহুতেই হৈ যায় উঠা। গতিকে আজিৰ ভিডিঅ'টি সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।